নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু সুস্মিতাছ ডায়েৰী ইউটিউব চেনেলটিলৈ। আশা কৰোঁ সকলোৱে ভালে আছে। আজি ট্ৰেডিশ্যনেল সাজত ব্লগটি বনাই আছোঁ, কাৰণ কিয় পিন্ধিছোঁ ট্ৰেডিশ্যনেল সাজটি আজি আপোনালোকক জনাই আছোঁ। আৰু আপোনালোকে যাতে স্কিপ নকৰাকৈ ভিডিঅ'টো লাষ্টলৈকে চাই আৰু ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু আহকচোন ভিডিঅ'টি আৰম্ভ কৰোঁ। যে পিন্ধিছোঁ মই, এইটো কাপোৰটো দেখি আপোনালোকৰ কেনেকুৱা লাগিছে? এইটো কাপোৰৰ বিষয়ে আজি আপোনালোকক দেখাবলৈ গৈ আছোঁ, আৰু এইটো কাপোৰৰ বিষয়ে আজি ব্লগটোও বনাম। বন্ধু বান্ধৱীসকল, এইটো ধুনীয়া কাপোৰটো যে দেখিছে আপোনালোকে মই আজি পিন্ধি থকা, এইটো কাপোৰটো হৈছে মোৰ বান্ধৱী এজনীয়ে বনাইছে। তাইৰ নাম গীতুমণি, আৰু তাইৰ ঘৰত মই আজি আহিছোঁ। আৰু তাই নিজে হাতেৰে বোৱা কাপোৰখিনি আপোনালোকক এখন এখনকৈ কেনেকৈ বনাইছে দেখুৱাম। টোটেল তাই 6খন বনাইছে, তাৰে এখন মই এই পিন্ধি আছোঁ, আৰু বাকীখিনি আপোনালোকক দেখুৱাই আছোঁ। এই কাপোৰটোৰ নামটো হৈছে সদবাং বুলি কয় ৰাভাসকলে, আৰু ৰাভাসকলৰ খুবেই প্ৰিয় হয়। তেওঁলোকে বিয়া বা কিছুমান অনুষ্ঠান পূজা পাতবিলাকত তেওঁলোকে পিন্ধে, মূৰত বান্ধি লয় আৰু গাটো উৰি লয়, আৰু খুবেই ধুনীয়া দেখি এইটো কাপোৰ। আৰু বেলেগ আছে আপোনালোকক দেখুৱাই আছোঁ। তো বন্ধু বান্ধৱীসকল লক্ষ্য কৰিব, কাপোৰখিনি প্ৰায় একে, মাত্ৰ এই ফুলখিনিহে বেলেগ। তো আপোনালোকক বেলেগ বেলেগ ফুল দেখুৱাই আছোঁ। ফুলখিনি বেলেগ, খুবেই ধুনীয়া হাতৰ কাম গীতুমণিৰ, খুবেই ধুনীয়া ধুনীয়া কাম জানে তাই, আৰু ইমান ধুনীয়াকৈ তুলিছে ফুলখিনি। এইখিনি দুফালেও একে একে দিয়ে ফুলখিনি। তো আপোনালোকক ইতিমধ্যে দুটা দেখালোঁ, আৰু ইটোৰ লগত তিনিটা হয়, আৰু তিনিটা আছে, দেখুৱাই আছোঁ আপোনালোকক। এইখন হয়, আৰু এইখন ইয়াৰ কালাৰটো পিংক দিছে, খুবেই ধুনীয়া লাগিছে, উজ্জ্বল ফুটি উঠিছে একদম। আপোনালোকক কেনেকুৱা লাগিছে জনাব কমেণ্টত। এইটো এনেকৈও পিন্ধিব পাৰি, ছোৱালীবিলাকে বা মাইকীবিলাকে গাঁৱত ল'ব পাৰি। এইটো নিজৰ ইচ্ছা পিন্ধাটো, আৰু এইটো মূৰতো বান্ধি লয়, এনেকৈ বান্ধি লয়, আৰু সেইটো পিছত দেখুৱাম আপোনালোকক। আৰু এখন দেখুৱাই আছোঁ। এইখন হৈছে আৰু এখন, এইটো অলপ চিম্পুলকৈ বনোৱা খাইছে, কাৰণ এইখন প্ৰথমখন আছিল, বগাকৈ ফুল তুলি আছে, চিম্পুল হ'লেও ভালে লাগিছে। আৰু বাকী এইবিলাক যে আছে গাত, এইবিলাক হৈছে ঝাঁকিত তুলাই লোৱা ফুল হয়। আপোনালোকে যোনে যোনে গঢ়ায় কাপোৰ তেওঁলোকে নিশ্চয় জানে, আৰু খুবেই ধুনীয়া লাগে। এনেকৈও ল'ব পাৰি, সেইটো নিজৰ ইচ্ছা। কাপোৰটো যে দেখুৱালোঁ আপোনালোকক, এইটো কাপোৰ মূৰতো এনেকৈ বান্ধি লোৱা হয়। তো এতিয়া মোক বান্ধি দি আছে আপোনালোকক দেখুৱাবৰ কাৰণে। চাওক সদবাংখিনি আপোনালোকে। তো বন্ধু বান্ধৱীসকল, সদবাংটো মই এয়া মূৰত বান্ধি ল'লোঁ, আৰু আজি মই সদবাং মানে এইটো কাপোৰটো যিহেতু সদবাং বুলি কয়, মই আজি ৰাভা সাজৰ লগত পিন্ধিছোঁ। এয়া ৰাভা সাজৰ লগতে পিন্ধি বেছি ভাল লাগে। আপোনালোকে ট্ৰাই কৰিব, এবাৰ পিন্ধি চাব। মোৰ পিন্ধি আজি খুবেই ভাল লাগিছে। আজি নহয়, মই প্ৰায়ে পিন্ধোৱে, যিহেতু মোৰ আছে, মই লৈ লৈছোঁ সদবাং। তো আপোনালোকে ট্ৰাই কৰিব এবাৰ। চাওক বন্ধু বান্ধৱীসকল, এইখনো হৈছে আৰু আন এখন পাজাৰ, খুবেই ধুনীয়া। কণমাই ৰাভাই সাজি উলিয়াইছে, নিজৰ হাতেৰে বৈছে, আৰু তাই আজি তাঁতশালৰ পৰা কাটি উলিয়াইছে। আৰু যিহেতু তেওঁলোকৰ ঘৰত মই আজি আহিছোঁ, তো ইমান ধুনীয়া পাজাৰ দেখি ভিডিঅ'টিৰ জৰিয়তে আপোনালোককো দেখুৱাইছোঁ। কেনেকুৱা লাগিছে পাজাৰটো দেখি আপোনালোকক কমেণ্টত নিশ্চয় জনাব। আৰু এইখন পাজাৰ ৰাভাসকলৰ খুবেই প্ৰিয়, আৰু চাব পাৰি আপোনালোকে ফুলখিনি কিমান ধুনীয়াকৈ তাই হাতেৰে বৈছে, পিছপিনে চাব পাৰে।
ইমান ধুনীয়া দেখিব পাৰে আৰু এইখন পাতানিৰ লগত খুবেই ধুনীয়া মেচিং কৰিছে আপোনালোকক দেখি কেনেকুৱা লাগিছে প্লিজ জনাব আজিৰ ভিডিঅ'টি চাই আপোনালোকে কেনেকুৱা পালে প্লিজ জনাবলৈ নাপাহৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব আৰু লগতে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু কমেণ্টত জনাবলৈ নিশ্চয় নাপাহৰিব তো আজিৰ ভিডিঅ'টি এইখিনিয়ে আছিলে আৰু নেক্সট ভিডিঅ'ত লগ পাম তো আজিলৈ এৰিছোঁ বাই বাই টেক কেয়াৰ